আজি আমাৰ ঘৰত বনি আছে এয়া পায়স আৰু পায়স বনোৱা চেফটো চাব নেকি ৰাইজ সেয়া দেখিছেনে একদম চবে খাই কিনে কৈছে বহুত টেষ্টি হৈছে বোলে চেফ ভাল নে আৰু এইপিনে ল'ৰা সি আজি খোৱা নাই মানে আজি কাৰেণ্ট দিনটো নাই আৰু ইনভাৰ্টাৰো খতম হৈ গ'ল চ' সি একদমেই টোপনি মৰা নাই আৰু মুখখন কেনেকৈ উন্দোলাই আছে দেখিছেনে এইপিনে ফাৰ্ষ্ট খোৱা মানে অতিথি আহি পাইছে তাৰপিছত এইখিনি কিবা অকণমান নিয়ম আছিলে বোলে মানে মই নাজানো বাইটি কৈছে মানে মোৰ জাজনীয়ে তাই কৈ আছে তেনেকুৱাকৈ এইজনী কুমাৰী ছোৱালী মানে পিৰিয়ডছ নোহোৱা আৰু তেনেকুৱাকৈ সৰু ছোৱালী এজনী লাগে আৰু তাই আহি কিনে এইখিনি কৰিলে আমাৰ লাকি তাৰপিছত এয়া বাকীকেইটা আহি বহিছে বাৰু ইহঁতকেইটা আৰু বেজুৰীয়াকৈ হ'ব লাগে যিহেতুকে ইহঁত 6জন আহিছে আৰু আমাৰ মাইনাৰে 7টা তেনেকুৱাকৈ কৰি দিছোঁ আৰু মই এয়া বিলোৱাত লাগিয়ে গৈছোঁ যিহেতুকে মাগৰিবৰ পিছত আহিছে মানে মাগৰিবৰ টাইমতে আহিছে ৰাজান দি আছে সিহঁতে মাদ্ৰাছাৰ পৰা আহি কিনেহে আহিছে চ' অকণমান লেটেই হৈছে একো নাই বাৰু ঘৰৰ ওচৰৰে ল'ৰা ছোৱালী যিহেতুকে খাই কিনে ধুনীয়াকৈ গুচি যাব পাৰিব ইহঁতকেইটাক ভালকৈ দি ল'লোঁ মানে মনটো এতিয়া শান্তি লাগিছে আৰু অকণমান তাৰপিছত এয়া বৰমা আৰু আৰ্যকো দিলোঁ তাৰপিছত এয়া বাপেক পুতেকৰ ফটো ছেশ্যন চলি আছে তাৰপিছত বাপেক যাব ওলাল কাৰণে আমাৰ লাড্ডু উঠিল গৈ কিনে বৰমাৰ কোচত সকলোখিনি ঠিকে ঠাকে হৈ গ'ল যিহেতু এতিয়া মই তাক ঘৰত লৈ যাম আৰু খুৱাই দিম তাৰ টোপনি লাগিছে বহুত এতিয়া বাৰু কাৰেণ্ট আহিছে আৰু এয়া দেখিছেনে 6:30 হ'ল ঘৰ আহি কিনে সি একেবাৰে শুয়ে গ'ল বেচেৰাটো বহুত ভাগৰি গৈছিলে আজি